তোমাৰ মাক ক'বলৈ দিয়া যে আয়ুষ মই তোক মাফ কৰি দিছো। মই তোক মাফ কৰি দিম। সকলো দুখৰ কাৰণে মই তোক ক্ষমাও কৰি দিম। মাতিবলৈ লগ তোক সঁচাই তুমি মোক মাফ কৰি দিবা, মোক ক্ষমা কৰি দিবা। একোৱে নালাগে মোক, ৰাতিপুৱা একদম ভাল হৈ যাম। আৰু মই জমা নহওঁ তোমাৰ মই ভাত একো চব এৰি দিম। মই দেখিছা মই কিমান ভাল অন্তৰ দেখিছা। মই ইমান ডাঙৰ ভুল কাম কৰিলো, তাৰ পাছতো মায়ে মোক ক্ষমা কৰি দিছে। দেখিছা কিন্তু মোৰ এটা চৰ্ত আছে, তহঁত দুটাই কালি টোপোলা বান্ধি এইখন ঘৰৰ পৰা ওলাই যাব লাগিব। এইবোৰ তুই কি কৈছ? কিয় সি দেখোন নিজেই কৈছে সি মোৰ অবাধ্য নহওঁ বুলি। তুমি তাক ওলাই যাবলৈ ক'বা নেকি? ইমানো বেছি নিষ্ঠুৰ নহবা। নিষ্ঠুৰ নহয়, প্ৰেক্টিকেল হৈছে। সি যি বিচাৰিছে মই তাক দিছো, সি ক্ষমা বিচাৰিছে ক্ষমা দিছো। এতিয়া মই যি বিচাৰিছো সি নিদিও বুলি ক'ব নোৱাৰে। তোমাক কি সমস্যা হয়? সমস্যা এটা পুহি ৰাখিলেতো সমস্যা হ'বই। মাজে কথা ক'ব কিবা আয়ুষ কেতিয়াৰ পৰা সমস্যা হ'ল? কেতিয়াৰ পৰা হ'ল কৈ দিব লাগিব নেকি? আটাইকে ক'ব লাগে যদি কওঁ, দিন বাৰ সময় তাৰিখ এফালৰ পৰা গাই দিওঁ। হ'ব আমি গুচি যাম ইয়াৰ পৰা, গুচি যাম আমি ইয়াৰ পৰা। এই ঘৰে যি গুচি যাম তুমি চিন্তা নকৰিবা। মাতো মা তুমি সুখী হৈ থাকা, তুমি সুখী হৈ থাকা। আমি গৈ থাকো। আৰু শুন, তহঁত দুটাই কেতিয়াও এইখন ঘৰলৈ উভতি নাহিবি। নাহিবি তই। কিয় আহিব কিয় আহিব নালাগে? আরে আদালত থাকিলো বুলি আমাৰ সম্বন্ধবোৰ মিছা হৈ যাব। মিছা সকলোবোৰ মিছা। তই কিছুমান মিছা আশা জীয়াই আছ আয়ুষ। তোৰ কাৰণে এই ঘৰখন মিছা, মই মিছা। এইবোৰ তুমি কি কৰিছা মা? কি কৰিছা এইবোৰ তুমি? আৰে এই ঘৰখন কেনেকৈ মিছা হ'ব পাৰে? আৰে ইয়াত মই সৰুৰে পৰা আছো, ইয়াত খাইছো, ইয়াত থাকিছো। আৰু তুমি কেনেকৈ মিছা হ'ব যাবা? কেনেকৈ মিছা হ'ব? কিমান দিনে যে মই তোমাৰ চাহটো হৈ চলি আহিছো, সেয়াতো মিছা নহয়। তুমি যি কোৱা সেয়া যে মই আখৰে আখৰে পালন কৰি আহিছো, সেয়াতো মিছা নাছিল। তোমাক দুদিন নেদেখিলে যে মই ভোকাৰ কান্দি দিওঁ, সেয়াতো মিছা নাছিল। তোমাৰ কাৰণে তোমাক দেশ পৰ্যন্ত পোৱাই দিওঁ, সেয়াতো মিছা নাছিল। তেনেহ'লে তুমি কেনেকৈ মিছা হৈ গ'লা মা? মই নহয়, মহিমা। আৰু মহিমাকে কেতিয়াও মৰম কৰিব নাজানে। কি কৰিব পাৰে এইবোৰ? আৰু মা কেনেকৈ মিছা হ'ব পাৰে? কেনেকৈ মিছা হ'ব পাৰে মা? দেউতা এটা তুমিও ক'বা নেকি যে তুমিও মিছা ক'বা নেকি দেউতা? আয়ুষ মই সঁচাও নহয় মিছাও নহয়, সঁচা মিছাৰ মাজত ওলমি থকা মই এটা নিৰ্জীৱ পুতলা। এটা সময়ত সময়ে নচুৱাইছিল, নাচিছিলো। এতিয়া সময়ে ঘৰৰ স্কুলত অপৰাই থৈ দিছে।